নমস্কাৰ সকলোকে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। যিসকলে আমাৰ ভিডিঅ'সমূহ নিয়মিতভাৱে চাই আছে তেখেতসকললৈ প্ৰথমে ধন্যবাদ জনাইছো, আৰু যিসকলে ভিডিঅ'সমূহ চাই আছে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকললৈ এতিয়াও অনুৰোধ, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজি মই ব্ৰইলাৰৰ ফাৰ্মত আহিছোঁ, আপোনালোকে দেখি আছে ব্ৰইলাৰৰ ফাৰ্মখন। আৰু বলকচোন আজি ব্ৰইলাৰৰ বিষয়ে কিছু কথা জানো। ব্ৰইলাৰবোৰ সাধাৰণতে কেনেকুৱা ধৰণৰ বেমাৰ হয়, কি কি বেমাৰ হয়? বেমাৰ মানে আপোনাৰ এতিয়াতো আপোনাৰ গৰমৰ দিন পৰি গৰমত আপোনাৰ IBH আহে। IBHটো আপোনাৰ কি হয়, এইটো কিডনিৰ প্ৰব্লেম। মানে কি আমি লক্ষণটো আপোনাৰ 7 দিনৰ পৰা আৰম্ভ হয়, মোটামুটি 18 দিন 20 দিনলৈ সেই বেমাৰটো চলি থাকে। কিমান মৰে ঠিক নাই আৰু, কিন্তু আমি সিহঁতক যদি ভালদৰে পৰিষ্কাৰ পানী খুৱাব পাৰোঁ তেতিয়া মৰ্টেলিটিটো অলপ কমি থাকে। CRDটো আমি গমেই পাওঁ, CRD মানে আমাৰ যেনেকে মানুহৰ চৰ্দি লাগে, আমাৰ নিজৰ চৰ্দি লাগে তেনেকৈ আৰু। দৰৱবিলাক কোম্পানীৰ পৰা ছুপাৰভাইজাৰ আহে, সিহঁতে আমাক পৰামৰ্শ দিয়ে, সেইমতে দৰৱটো ইউজ কৰোঁ তেনেকৈ আৰু। দৰৱবিলাক তেওঁলোকে দি দিয়ে, সিহঁতে দি দিয়ে, কোম্পানীৰ পৰা আহে। কোনটো টাইমত বেছিকৈ বেমাৰ হোৱা দেখা যায়? ঠাণ্ডাত, গৰমত? এনেই গৰমতে বেমাৰটো সচৰাচৰ বেছি হয়। ৰিজাল্টটো এনে ঠাণ্ডাৰ দিনত বেছি ভাল হয়, মৰ্টেলিটিও কমি থাকে ঠাণ্ডাত। ঠাণ্ডা দিনত ভাল হয়। বেমাৰবিলাক নহ'বৰ কাৰণে কিবা ব্যৱস্থা কৰিব পাৰি নেকি? বেমাৰ মানে এইটো আৰু জীৱৰ থকা বস্তু, এইটো ক'ব নোৱাৰি, কিন্তু স্প্ৰেটো কৰি থাকিব লাগে আৰু ডেইলি দুবাৰকৈ স্প্ৰে কৰোঁ। মেইন বস্তু হ'ল আপোনাৰ ভালদৰে চাফ চিকুণটো কৰিব লাগে। এই যেনেকে আপোনাৰ এই বিলাক আছে, বিলাক আমাৰ খাবনি আছে, খাবনিৰে হেৰি থাকোঁ, লৰাই থাকোঁ, সদায় ৰেকিং কৰি থাকিব লাগে, চাফ চিকুণতা মেইনটেইন কৰিব লাগে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে ভিডিঅ'টো যদি লাইক কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈ আৰু এনেকুৱা ফাৰ্মৰ ভিডিঅ' লৈ আহি আছোঁ, তেতিয়ালৈ ভালে থাকিব। ধন্যবাদ।